নমস্কাৰ বন্ধু বান্ধৱীসকল, উদিপ্ত 99 ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত হৈছোঁ বৰপেটা গ্ৰন্থ আৰু বিজ্ঞান মেলা। মোৰ চেনেল উদিপ্ত 99 ব্লগলৈ ছাৰ আপোনাক স্বাগতম জনাইছোঁ। আপুনি এই এটা প্ৰজেক্ট আপুনি দেখিবলৈ পালে, যিটো প্ৰজেক্ট বনাইছে উদিপ্ত দাস, মোৰ ল'ৰা হয়। মোৰ চেনেলৰ নাম উদিপ্ত 99 ব্লগ। আদৰ্শ বিদ্যালয় বৰপেটাৰ ক্লাছ 6ৰ ল'ৰা আৰু আৰ্ট চেণ্টাৰৰ তেওঁ এজন ষ্টুডেণ্ট হয়। গতিকে ছাৰ, এই প্ৰজেক্টটোৰ ক্ষেত্ৰত এই ল'ৰাজনক বা এনেকুৱা যিবিলাক ল'ৰা আছে তেওঁলোকক আপুনি কি ক'ব শিক্ষাৰ ক্ষেত্ৰত, ইয়াৰ পৰা কিবা শিকিবলগীয়া? প্ৰথমতে ছাৰ আপোনাৰ মানে পৰিচয়টো আমাক অকণমান দিব নেকি? মোৰ নাম হিমাংশু জ্যোতি দাস, নমস্কাৰ। মই শ্বিলঙৰ উত্তৰ পূব মহাকাশ গৱেষণা কেন্দ্ৰ যিটো আছে, নৰ্থ ইষ্টাৰ্ণ স্পেচ এপ্লিকেশ্যন চেণ্টাৰ, তাত কৰ্মৰত। তো আজি আমি এখন এক্সিবিশ্যন বাছ এখন লৈ আহিছিলোঁ, বিভিন্ন ৰকেটৰ মডেলছ এইবিলাক আছে। তো তাত আহি পেলাই আপোনালোকৰ এই এক্সিবিশ্যনত মই দেখিলোঁ উদিপ্ত দাস আজি অলপ গাটো অলপ বেয়া বুলি কৈছে। কালি লগ পাইছোঁ। তো ক্লাছ 6তে ধৰক এইবিলাক যিখিনি এওঁলোকে টেকন'লজি বা টেকনিক ডেভেলপ কৰিছে, যেনেকৈ এইটো এতিয়া হাইড্ৰলিক ছিষ্টেম এটা কৰিছে, যেনেকৈ পানী হাইড্ৰলিক ছিষ্টেম, এই ছিষ্টেমেৰে সি এটা ৰেল মুভমেণ্ট এটা কৰায়। সি যিখিনিলৈকে ভাবি উলিয়াইছে, যি হওক সেইখিনি কৰাটো এটা ভাল কথা। এইটো চাইণ্টিফিক টেম্পাৰমেণ্ট যিটো আছে, এইটো সৰুতে যদি আমি ল'ৰা ছোৱালীক শিকাব পাৰোঁ, তো তাহাঁতৰ এটা মনত বেলেগ ধৰণৰ উৎসুকতা এটা মোৰো এনেকুৱা হৈছিল সৰুতে। বেছিকেলি মই এনেকৈ গ্ৰন্থমেলা বা বিজ্ঞান মেলা এখনত যাওঁতে সৰুতে মই দেখিছিলোঁ, প্ৰফেচাৰ যশপাল বুলি আছিলে, এতিয়া তেখেত নাই। তো তেনেকৈ দেখিছিলোঁ মানে কিমান ডাঙৰ ধৰণৰ বৈজ্ঞানিক ইনষ্ট্ৰুমেণ্টছ যিবিলাক বনায়। তো সেইবিলাক দেখি শুনিয়ে আজি আমিও এই লাইনতে আছোঁ বা সেনেকুৱা ধৰণৰ বস্তুত আছোঁ। এতিয়া এই ল'ৰাজনে উদ্দীপ্তই বৰ ধুনীয়াকৈ বনাইছে। তাত আনকি বেটাৰী কানেকশ্যন কৰি পেলাই লাইটিঙৰ ব্যৱস্থাও কৰিছে, LED কানেকশ্যন কৰিছে। তাতে আকৌ যিটো হাইড্ৰলিক ছিষ্টেম সি কেনেকৈ কৰিছে মই একজেক্টলি ধৰিব পৰা নাই, বাট ইট ইজ হাইড্ৰলিক, এইটো গম পায়। আৰু হাইড্ৰলিক ছিষ্টেম এটা দি সি পুছ অন অফ কৰি আপ ডাউন কৰি পেলাই সি এটা কৰিছে। আৰু অৰিজিনেল ৰকেটবিলাকতো কিছুমান ছিষ্টেম আমি এই হাইড্ৰলিক ছিষ্টেমেদি কৰিব পাৰি। এইবিলাক হাইড্ৰলিক মুভমেণ্টেদি বহুতখিনি কাম হয়, সহজ হয়। এইটো এতিয়া হাতেদি দাঙিব গ'লে যিমান কষ্ট, হাইড্ৰলিক ছিষ্টেমেদি দাঙিবৰ কাৰণে অলপ সহজ হয়। গতিকে এই বস্তুবিলাকেতো কণ্টিনিউ কৰি থাকে, এইটোৱে মোৰ শুভেচ্ছা থাকিল ইন ফিউচাৰ। আৰু বাকী ল'ৰা ছোৱালীবিলাকো এনেকৈ যদি ধৰণৰ বস্তুবিলাক আহে, এটা সময়ত তেওঁলোকে দেশৰ কাৰণে বহুতখিনি অৰিহণা যোগাৰ কাৰণে এটা কেপাচিটি বিল্ডিং টাইপৰ এতিয়া ছাৰ, বৰপেটাৰ এই যি তৃতীয় ৰাষ্ট্ৰীয় গ্ৰন্থমেলা আৰু বিজ্ঞান মেলাত থাকি আপোনাৰ অনুভৱটো কেনেকুৱা লাগিল ছাৰ? মোৰতো বহুত ভাল লাগিছে, যিহেতু সত্ৰ নগৰী বৰপেটা। মোৰতো বহুত ভাল লাগিছে, কাৰণ ইয়াতে আহি যিবিলাক ল'ৰা ছোৱালী সৰু সৰু ক্লাছ 1ৰ পৰা, নাৰ্চাৰীৰ পৰা ক্লাছ 5, 6 কলেজৰ MC কলেজৰ ষ্টুডেণ্টবিলাক আহিছে। মই শ্ৰদ্ধাৰ শিক্ষাগুৰু বজালী ইউনিভাৰ্চিটিৰ, ভট্টদেৱ ইউনিভাৰ্চিটিৰ শিক্ষাগুৰু অৰূপ ভৰালী ছাৰকো লগ পাইছোঁ। আৰু ইয়াতে বহুত বিভিন্ন এনেকৈ জ্ঞানী গুণী ব্যক্তিক লগ পাইছোঁ। শ্ৰদ্ধাৰ দীনেশ গোস্বামী ছাৰ, তেওঁলোকক লগ পাইছোঁ। NICৰ আমাৰ উপ সঞ্চালক প্ৰধান আছিলে, আৰু বিভিন্নজন এনেকুৱা যিবিলাক মানে আমি সৰুতে নাম শুনি থাকোঁ, সেইবিলাক মানুহক লগ পাইছোঁ, বিজ্ঞানী, সাহিত্যিক। তো এটা ভাল লগা মুহূৰ্ত, বহুত ভাল লাগিছে। আমিতো আৰু অফিচৰ কামবিলাকতে থাকোঁ, তো এনেকৈ আহি এটা পৰিৱেশ পালে ভাল লাগে। আৰু গ্ৰন্থ আৰু বিজ্ঞান মেলাৰ বাকৰিৰ পৰা মই প্ৰস্তুত কৰা এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে? পৰৱৰ্তী ভিডিঅ' মই দেখুৱাম উদিপ্তৰ এই যিটো প্ৰজেক্ট, তাত বিভিন্ন ধৰণৰ ভাল ভাল মন্তব্য আহি পৰিছে। তাকে লৈ মই পৰৱৰ্তী ভিডিঅ' বনাম। গতিকে আপোনালোকে এই ভিডিঅ' চাবলৈ পেজটো ফ'ল' কৰি দিব।